নমস্কাৰ জীৱনত আপুনি যি কাম কৰি আছে বা যি কৰিম বুলি ভাবি আছে তাৰ আগতেই আপুনি এটা কথা জনাটো বহুত প্ৰয়োজন সেই কথাটো হৈছে কি গম পায়নে সেই কথাটো হৈছে why মানে কিয় আপুনি কিবা এটা কৰি যে আছে বা আপুনি কিবা এটা কৰিম বুলি যে ভাবি আছে তাৰ কাৰণটো কি মানে কিয় কৰিব বিচাৰিছে বা আপুনি কিবা এটা কিয় কৰি আছে যিকোনো জায়গাতে যেবা যিকোনো কথাতে যেতিয়া আমি সেই কিয়টো বিচাৰি পাম তেতিয়া আমাৰ কি হ'ব গম পায়নে তেতিয়া আমাৰ কোনো মোটিভেশনৰ প্ৰয়োজন নহব মানে আমি কিবা কাম এটা কৰিবলৈ হলে যেতিয়া মনটো বেয়া লাগে বা কৰিবলৈ কামটো মন নেজোৱা হৈ যায় দুদিন কৰাৰ পিছত তাৰ পিছত আমি কি হয় মোটিভেশন লওঁ কাৰোবাৰ পৰা আপুনি সেই কামটো কিয় কৰি আছে সেই যেতিয়া কিয়টো গম পাব তেতিয়া আপোনাৰ এই মোটিভেশনেলৰ প্ৰয়োজন নাইকিয়া হ'ব তেতিয়া আপোনাৰ ইমানেই কামটোৰ প্ৰতি ইমানেই উৎসাহ জাগিব কামটো কৰিবলৈ আপুনি ইমানেই ভাল পাব নহয় সেই কিয়টো গম পোৱাৰ পিছত সেই কিয়টোৱে হৈছে আমাৰ জীৱনৰ মেইন উদ্দেশ্যটো আমাৰ জীৱনৰ মেইন পাৰপাসটো এটা সৰু উদাহৰণ দিছো আপোনাৰ চহৰত বা আপোনাৰ ওচৰত ঘৰৰ ওচৰত থকা এটা শ্বপিং মল বা মল এটা তাত সব হ'ব পাৰে মলটোৰ ভিতৰত কি হয় মানে ধৰি লওক তাত আপুনি শ্বপিং কৰিব পাৰে সিনেমা চাব পাৰে ৰেষ্টুৰেন্ট আছে খাব পাৰে তেনেকুৱা ধৰণৰ বহুত দোকান আছে যিকোনো বস্তু আপুনি ল'ব পাৰে সেই শ্বপিং মলটোৰ ভিতৰত কি হয় সেই কথাবিলাক কিমান মানুহে গম পায় সেই কথাটো সব মানুহে বহুত মানুহে গম পায় হয়তো সেই চহৰখনৰ সকলো মানুহে গম পায় বুলি ক'লে ভুল নহব আৰু তাৰ পাছত আহিলে সেই শ্বপিং মলটো কেনেকে চলে মানে কেটা বজাত খুলে শ্বপিং মলটো কোনে খোলে শ্বপিং মলটোৰ যোনবিলাক এসি যোনবিলাক লাইট জেনাৰেটৰ হেবিলাক কোনে চলায় শ্বপিং মলটোত কিমান এমপ্লয় আছে এই কথাবিলাক কিমান মানুহে গম পায় এই কথাবিলাক গম পায় শ্বপিং মলটোৰ কৰ্মচাৰীসকলে আৰু বা শ্বপিং মলটোৰ লগত যোন জড়িত আছে সেই সকল ব্যক্তিয়েহে সেই কথাবিলাক গম পায় প্ৰথমৰ শ্বপিং মলটোত কি হয় সেই কথাটো গম পোৱা ব্যক্তিতকে শ্বপিং মলটো কেনেকে চলিছে সেই কথা গম পোৱা ব্যক্তিৰ সংখ্যা নিশ্চয় কম আৰু তাৰ পাছত আহিলে ৩ নম্বৰটো শ্বপিং মলটো কিয় খোলা হৈছিল বা শ্বপিং মলটো কিয় চলি আছে সেই কথাটো কিমান মানুহে গম পায় সেই কথাটো গম পায় মাত্ৰ শ্বপিং মলটোৰ ওনাৰ জনে বা মালিকজনে গম পায় অকল এতিয়া আপুনি ভাবক এই তিনিটা কেটেগৰীৰ ভিতৰত সকলোতকৈ সফল ব্যক্তিজন কোন নিশ্চয় সকলোতকৈ সফল ব্যক্তি হৈছে সেই শ্বপিং মলটোৰ মালিকজন কাৰণ তেওঁ গম পায় শ্বপিং মলটো কিয় খুলিছে তেওঁ গম পায় শ্বপিং মলটো কিয় চলি আছে গতিকে আপুনি ভাবকচোন এই জুনে যি সকল ব্যক্তিয়ে তেওঁলোকে কৰা কামটো কিয় বস্তুটো গম পাব আপুনি মই যেতিয়া আমাৰ জীৱনৰ কিয় আমি কিবা এটা কৰিবলৈ লৈছো কিয় কৰিবলৈ লৈছিলো সেইটো যেতিয়া গম পাম তেতিয়া আমি সফল হ'ব পাৰিম প্ৰত্যেকজন সফল ব্যক্তিয়ে তেওঁলোকে কৰা কামবিলাকত কিয়টো প্ৰথমতে বিচাৰি লয় আৰু সেই কিয়টো যেতিয়া আপুনি গম পাব তেতিয়া আপোনাৰ জীৱনত বেলেগৰ কাৰোবাৰ মোটিভেশনেল কাৰোবাৰ ইনস্পিৰেশন এইবিলাক কোনো প্ৰয়োজন নাইকিয়া হ'ব গতিকে আপুনি কৰা কামটোত আজিৰ পৰা সেই হোৱাইটো মানে কিয় কৰিব কামটো কিয় কৰিছে সেই বস্তুটো প্ৰথমতে বিচাৰি চাবলৈ আৰম্ভ কৰক ধন্যবাদ